চোৱায়াত কি কৈছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা মূলবিলাক উলিয়াব লাগে ইয়াত ঠিক আছে এইবিলাক দ্বিঘাত সমীকৰণ আছে না সবৰে সৰ্বোচ্চ ঘাতটো চোৱা 2 আছে ওপৰত 2 আছে আমি দ্বিঘাত উৎপাদকীকৰণ পদ্ধতিৰে আমি কি কৰিব লাগিব চোৱা আমি প্ৰথম কি কৰিব লাগিব এটো সমাধান কৰিব কাৰণে ইয়াৰ x স্কয়াৰ যেটো হহক মানে x স্কয়াৰ লগত যেটো আছে সংখ্যাটো আৰু যেটো ধ্ৰুৱক আছে আমাৰ ধ্ৰুৱক এটো যেটো অকলে আছে কিবা লাষ্টত ঠিক আছে এই দুটা প্ৰথম আমি পূৰণ কৰিব লাগে আমি পূৰণ কৰো 1 পূৰণ 10 সো x স্কয়াৰ হক 1 আৰু ধ্ৰুৱক পদ যেটো আছে 10 1 পূৰণ 10 মানে কিমান হ'ব 10 হ'ব আমি 10 পালো হয়নে না 10ক আমি কি কৰিব লাগে ছুটিহৰণ কৰিব লাগে যেটো পালো মানে পূৰণ কৰি তাক ছুটিহৰণ কৰিব লাগে তা 2 5 গুণ কিমান হয় 10 হয়নে না 2 5 গুণ 10 হয় আমি এই দুটা ব্যৱহাৰ কৰি আমি এই মাজৰ সংখ্যাটো বিভাজন কৰিব লাগে তো চোৱা এই দুটা ব্যৱহাৰ কৰি আমি মানে 3 পাব লাগে এই দুটা কি কৰিলে 3 পাম আমি মানে 5 ৰ পৰা যদি আমি 2 বিগ কৰিলে 3 পাম হয় না তো আমি 5 - 2 লিখিব লাগিব 3 জগাত বাকি বিলাক যেনেকৈ আছে তেনেকৈ থাকিব x স্কয়াৰ মাইনাস আমি কি লিখিম 3x ৰ জগাত 5x - 2x দেই 5x - 2x বাকি বিলাক যেনেকৈ আছে তেনেকৈ থাকিব এতিয়া কি কৰিব লাগে চোৱা আমি x টো কেলে লিখিলো 3 লগত x আছিল হেকানে x লিখিলো এতিয়া সব ব্ৰেকেট টো আমি কি কৰিব লাগিব অতৰাব লাগিব খুলিব লাগিব মানে ব্ৰেকেট খুলিবৰ কাৰণে আমি এতিয়া এইটো লাইনত খুলিম x স্কয়াৰ সব মাইনাস এ প্লাস এ কি হ'ব ইয়াৰ আগত একো চিহ্ন নাই হেকানে প্লাস এ আনি মাইনাস এ প্লাস এ কি হ'ব -5x আকৌ মাইনাস এ কি +2x আকৌ -10 সমান 0 ইটো লাইনত আমি কি লওঁ সো স্টেপ বাই স্টেপ এই অঙ্কটো কেনেকৈ কৰে হেতু মন ৰাখিবা ইটো লাইনত আমি কি লওঁ কমন কেনেকৈ লওঁ এই দুটাৰ পৰা কমন লম বেলেগে আৰু এই দুটাৰ পৰা বেলেগে আমি কমন সো কমন লবৰ কাৰণে আমি কি ইম্পৰ্টেন্ট সো দুইটাতে আমি কমন কি আছে হেতু চাও আমি সো যেনেকৈ ইয়াত x আছে ইয়াতো x আছে মানে দুইটাতে কমন কি পালো আমি x পালো হেকাৰণে আমি কমন x লব পাৰো সো ইয়াত x স্কয়াৰ আছিল x দুটা আছিল আমি এটা কমন মানে ইয়াত কমন লোৱাৰ পাছত হদা ব্ৰেকেট আহি যায় ব্ৰেকেটত আমি হদা থাকা বিলাক লিখো যে যিবিলাক থাকি গল মানে কমন লয় সো x স্কয়াৰ আছিল x দুটা আছিল আমি এটা লৈ ললো এটা থাকি গল হয় নাই থকাটো আমি ইয়াত লিখিম মাইনাস আছে না মাইনাস লিখিলো যেটো থাকিলে ইয়াৰ পৰা কমন লয় হেতু আমি লিখিম যেনেকৈ 5x আছিল আমি দুটাৰ পৰা x লোৱা নাই জানো ইয়াৰ পৰা x ললো তো 5 থাকিলে ইয়াত 5 লিখিব লাগিব সো এই দুটাৰ পৰা কমন লোৱা হৈ গল আমি এতিয়া এই দুটাৰ পৰা কমন লম এই দুটাৰ পৰা কমন লোৱা আগতে এই প্লাস চিহ্নটো ইয়াত লিখি লম আমি এই দুটাতে কমন কি আছে চাম এটা সোৱা ইয়াত x আছে কিন্তু ইয়াত x নাই মানে x আমাৰ কমন নাই ইয়াত 2 আছে হয় নাই ইয়াতো 2 আছে 10ত কেনেকৈ 2 আছে সোৱা 10 যেটা আমি ছুটিহৰণ কৰো 2 5 গুণ কিমান হয় 10 মানে 10ত কি আছে কাৰণ 2 5 গুণ 10 বা আমি 2 পূৰণ 5 কিমান হয় 10 এটো 10 এ বুজাইছে হয় না তো ইয়াত 2 আছে নে নাই আছে হয় না গতিকে দুইটাতে কমন কি আছে 2 আছে আমি 2 ললো আৰু ব্ৰেকেটত যিবিলাক থাকি গল আমি হেবিলাক লিখিম মানে 2x আছিল x থাকিলে ইয়াত মাইনাস সো 10 ৰ পৰা আমি 2 লৈ ললো মানে 10 কেনেকৈ হয় 2 পূৰণ 5 10 হয় হয় না 10 ৰ পৰা আমি কি লৈ ললো 2 ললো কি থাকিলে পুৰণা ক্ষেত্ৰত চাবা হদায় 5 থাকিলে না ইয়াত 5 লিখিব লাগিব সমান 0 এতিয়া কি কৰিব লাগিব সো ইয়াত x - 5 ইয়াতো x - 5 আমি কি ইয়াত কি কমন লব পাৰো x - 5 কমন লব পাৰো হয় না ইয়াতো x - 5 এই দুটাটো x - 5 আছে ইয়াতো x - 5 আছে আমি x - 5 কমন লব পাৰো আমি x - 5 কিলম কমন লম আৰু কমন লোৱাৰ পাছত আকৌ মই এবাৰ ব্ৰেকেট আহি যাব ব্ৰেকেটত যিবিলাক থাকিলে আমি হেবিলাক লিখিম কি থাকিলে x থাকিলে আৰু +2 থাকিলে হয় না লিখি আমি x + কি লিখিম 2 লিখিম সমান 0 এতিয়া সোৱা এটো -5 হৈ আছে সমান চিহ্ন ইফালে গলে কি হৈ যাব যেনেকৈ কোনবা এটা সংখ্যা ইফালে -5 হৈ থাকিলে সমান চিহ্ন ইফালে গলে +5 হৈ যায় হয় না +5 হৈ থাকিলে সমান চিহ্ন ইফালে গলে -5 হৈ যায় তেনেকৈ ইয়াত কি হ'ব -5 হৈ আছে সমান চিহ্ন ইফালে গলে কি হৈ যাব 5 হৈ যাব +5 +2 আমি যেটো নিলিখিলেও হয় প্লাস ইফালে +2 আছে সমান চিহ্ন ইফালে গলে কি হ'ব -2 হৈ যাব হয় না তো সোৱা গতিকে কি হল আমাৰ যেটো আছিল ইয়াৰ x স্কয়াৰ - 3x - 10 সমান 0 আমাক কি মূলবোৰ উলিয়াব কৈছিলে হয় না মূলবোৰ হল সব মূল বিলাক আমি কি পালো 5 আৰু -2 হয় না 5 আৰু -2 এটো ইয়ালৈকে কৰিলে এনেকৈ কৰিলে হৈ যাব ছাত্ৰ